স্বাগতম তোমাৰ ইউটিউব চেনেল লোৱান ব্লগছ আৰু আজিৰ এই ভিডিঅ'টো বহুত দিন পিছত বনাই আছো মানে বতৰটোৰ কাৰণে ইমান কেইদিনে মানে আপোনালোকৰ মাজলৈ ভিডিঅ' দিব পৰা নাছিলো ৰ'দ দিলে ৰ'দে দি থাকে আৰু বৰষুণ দিলে বৰষুণে দি থাকে এই 4 দিন মান একেৰাহে পুৰা বৰষুণে দি আছিল আজি বহুত দিনৰ পিছত ৰ'দটো দিছে সেইকাৰণে মানে আপোনালোকৰ মাজলৈ ভিডিঅ' দিব পৰা নাছিলো আৰু আজি ভাবিছো এটা ঘৰৰ পৰাই ভিডিঅ' দিম ঘৰৰ পৰা মানে আজি ভাবিছো এটা চেলেঞ্জ কৰো চেলেঞ্জটো মানে লেচু চেলেঞ্জ যেহেতু বৰ্তমান লেচু সিজন চলি আছে তো ভাবিছো এটা লেচু চেলেঞ্জে কৰি আৰু এতিয়া বজাৰত আহি গলো লেচু নিবৰ কাৰণে তো এইফালে খুৰাই লেচু বিক্ৰী কৰি আছে আৰু খুৰাৰ পৰা এতিয়া লেচুখিনি কিনি লৈ ললো এতিয়া বহুত বিচাৰি এনেকৈ ধুনীয়াকৈ অলপমান লেচু লৈ ললো আৰু এতিয়া ধুনীয়াকৈ মানে চেলেঞ্জ কৰিব লাগে আৰু এতিয়া ধুনীয়াকৈ ঘৰ আহি পাই গলো লেচু লৈ কিনে তো ইমানখিনি লেচু লৈ আহিলো আৰু লিচুটো বাৰু সকলোৰে প্ৰিয় হয় আৰু এতিয়া আজি মানে লিচু চেলেঞ্জ হ'ব তো আপোনালোকক যিমান পাৰো মানে দেখুৱাবৰ কাৰণে চেষ্টা কৰিম এতিয়া ধুনীয়াকৈ মানে এনেকৈ লেচু খাব লাগিব তো দেখা পাই মানে কিবা এটা খাওঁ লাগি আছে আৰু খাওঁটো লাগিবই কাৰণ লিচু আৰু মানে বতৰৰ ফল বতৰত খাই কিবা এটা মানে ভাল লাগে আৰু যিহেতু মানে চেলেঞ্জটো আমি 3 জনে কৰিম তো এনেকৈ 3 টোপলা মানে লেচু থোৱা আহিছে তো ইয়াৰ পৰা ভাবিছোঁ এটা খাই লওঁ মানে টেষ্ট এটা কৰি লওঁ কেনেকুৱা কি মানে মিঠা নে টেঙা তো টেষ্টটো কৰি লওঁ একদম মজা মিঠা আছে ধুনীয়াকৈ লেচু চেলেঞ্জটো কৰিব লাগে জলদি আৰু মোৰ লগত লেচু চেলেঞ্জ কৰিব এইফালে জিতু ভাই আৰু এইফালে মাধৱ দা আৰু এতিয়া ধুনীয়াকৈ মানে আমি চেলেঞ্জটো কৰিবৰ কাৰণে পুৰা ৰেডি হৈ গ'লো আৰু এইফালে জিতু দা আছে আৰু এই চেলেঞ্জটো কেনেকুৱা হ'ব মানে জিতু দা কৈ দিব তো চেলেঞ্জটো আমি মানে যিহেতু আমি অদ্ভুত টাইপৰ কৰিম মানে অলপমান তো আমাৰ চেলেঞ্জটোত আমি 3টা থাকিম যিহেতু আৰু আমি 3টাৰে যোনে মানে বেছিকৈ খাব আৰু খাই কেনে ইয়াতে বাতি থোৱা হৈছে তো ইয়াতে গুটি থোৱা হ'ব আৰু গুটিকেইটা মানে হিচাপ কৰা হ'ব একদম মানে বেছি গুটি হ'ব সি পাব 500 টকা আৰু যোনে কমকৈ খাব সি মানে এই গুটিবিলাক চবে একদম গিলি দিব লাগিব মানে আৰু পুৰা টাইম থাকিব টাইম কেই মিনিট থাকিব টাইম 3 মিনিট থাকিব আৰু ইহঁত দুটাই পুৰা কেমেৰাৰ পিছপিনে থাকিব আৰু 3 মিনিট যেতিয়া নব কৈ দিবি ভাই আৰু এনেকৈ ধুনীয়াকৈ টাইমাৰ ৰেডি হৈ গ'ল আৰু আমিও ৰেডি হৈ গ'লো এনেকৈ ধুনীয়াকৈ 3টাই বহি ল'লো আৰু এইফালে পুৰা 3 থোক লেচু আছে এতিয়া ধুনীয়াকৈ খাব লাগে আৰু যোৱাব লাগে আৰু 500 টকা এইফালে 500 টকা আছে বাকী এতিয়া ধুনীয়াকৈ আমাৰ লেচু চেলেঞ্জটো পুৰা আৰম্ভ হৈ গ'ল তো এতিয়া আপোনালোকে তোমাৰ নিয়মটো গম পালেই একদম পুরা মজা মিঠা আছে মিঠাটো আৰু 3টাই পুৰা স্পীডত খাইছো যেহেতু 500 টকা আছে জয়ালে তো 500 টকা পাবৰ কাৰণে পুৰা 3টাই মানে জুচত খাইছো আৰু বাকী এনেকৈ পুৰা জুচত খাই থাকোঁতে গমেই পোৱা নাই 1 মিনিট 47 ছেকেণ্ডে হৈ গ'ল আৰু এতিয়া টাইমটো চাব পাৰে আপোনালোকে পুৰা 3 মিনিট হ'বলৈ গৈ আছে তো জলদি মানে খাইছো আৰু এতিয়া হ'লে আৰু 3 মিনিট মাত্ৰ 5 ছেকেণ্ড আছে 1 মিনিট আৰু এতিয়া ধুনীয়াকৈ মানে আমাৰ লেচু চেলেঞ্জ হৈ গ'ল এইফালে টাইম আছিল 3 মিনিট তো 3 মিনিট 4 ছেকেণ্ডে হৈ গ'ল আৰু এতিয়া মাধৱ দাই কেইটা খালে তো ধুনীয়াকৈ এতিয়া গণি দিব তই গণ ভাই 1 2 3 4 5 6 7 8 9 10 11 12 13টা বুলি পুৰে 13টা খাই দিলে আৰু এইটো হ'ল মোৰ এতিয়া ইয়াৰ তো মানে তই হিচাপ কৰি দিছো 1 2 3 4 5 6 7 8 9 10 11 12 মই মানে 12টা খালো আৰু তই কেইটা খালি সেইটো হিচাপ কৰি দে আৰু এতিয়া মোৰ মানে এনে কমে আছে 1 2 3 4 5 6 7 8 9 10 তই 10টা আৰু মই 12টা আৰু তই 13টা তই এই 500 টকা যিহেতু আছিল যোন জয় হয় তই 500 টকা তো ভাই তই পাই গেলি এতিয়া ফাৰ্ষ্ট উইনাৰে যিহেতু 500 টকা পালে তো এতিয়া তোক কি দিম তোক এতিয়া বেলেগ একো নেদা তোক এই যিকেইটা লেচুৰ মানে ৰচি তো এই লেচুকেইটা তই ঘৰত লৈ যাবি আৰু তইতো লেচুৰ গুটি খাব লাগিব কাৰণ তই খাইছা এতিয়া উপায় নাই দেচোন ভাই খেলত হাৰা জিকা থাকে তো এতিয়া যিহেতু আমি চেলেঞ্জত ৰাখিছিলোঁ গুটি খাৱা এতিয়া ময়ে হাৰি গৈছোঁ এতিয়া মই আৰু হাৰি কিনে এইফালে জিতু দাৰ অৱস্থা একদম বেয়া হৈ গ'ল মানে এইফালে পুৰা এই লেচুৰ গুটি খাব দিছোঁ ইয়াক পুৰা বোলে তিতা লাগি গৈছে আৰু এনেকৈ ধুনীয়াকৈ আমাৰ লেচু চেলেঞ্জটো কমপ্লিট হৈ গ'ল বাকী ভিডিঅ'টো চাই কেনে মানে কমেণ্ট কৰি জনাব আৰু যিহেতু বতৰৰ ফল লেচুটো তো সেইকাৰণে মানে আপোনালোককো অলপমান মানে কিবা এটা ভিডিঅ' দিব চেষ্টা কৰিলোঁ বাকী যদি ভাল পালে লাইক শ্বেয়াৰ সকলোৱে কৰি দিব আৰু নতুনসকলে ছাবস্ক্ৰাইব কৰি দিব